আজি ৰৌতা সমষ্টি হিচাপে আমি যে জইনিং চেৰিমনি আমি পাতিছোঁ তো আমাৰ দলত বিভিন্ন নিৰ্বাচনী দলৰ পৰা আমাৰ লগত যোগদান কৰিছে যদি তাৰে আমি যদি চাওঁ আমি যদি হিচাপ কৰি পাইছোঁ এতিয়া আমাৰ লগত 106 জন আমাৰ লগত যোগদান কৰিছে তাৰে আমাৰ BPF দলৰ পৰা মানে 57 জন আমাৰ লগত যোগদান কৰিছে কংগ্ৰেছ দলৰ পৰা 18 জন যোগদান কৰিছে আৰু বিভিন্ন জাতীয় দল সংগঠনবোৰৰ পৰা আহি আমাৰ লগত 31 জন 31 জন আমাৰ লগত যোগদান কৰিছে গোটেই মিলি আমাৰ 106 জন আমাৰ দলত যোগদান কৰিছে মূল মন্ত্ৰ কি বুলি ক'লে আপোনাৰ চাওক আমাৰ এই BTC অঞ্চলত পৰিৱৰ্তনৰ চৰকাৰ লাগে পৰিৱৰ্তন চৰকাৰ লাগাৰ কাৰণে আমাৰ এই BTC অঞ্চলত বসবাস কৰা প্ৰতিটো স্তৰৰ তৃণমূল পৰ্যায়ৰ গাঁৱৰ ৰাইজসকলে এতিয়া মানে পৰিৱৰ্তন বিচাৰিছে সেই মানে এই BTC অঞ্চলত পৰিৱৰ্তনকামী এটা যদি যোগ্য যদি দল হিচাপে যদি ক'বলৈ যায় তেওঁলোকে এতিয়া UPL দলক BPFৰ বাদে UPL দলক তেওঁলোকে আজি তাৰিখত সঠিক এটা ৰাজনীতিক দল হিচাপে তেওঁলোকে চিহ্নিত কৰিছে আমাৰ UPL দলৰ যি নীতি আদৰ্শবোৰক তেওঁলোকে ভাল পায় তেওঁলোকে আমাৰ দলত যোগদান কৰিছে তেওঁলোকৰ কিবা এটা বিশ্বাস হৈছে যে UPLে যে এই অনাগতবোৰত UPL দলৰ মানে চৰকাৰ কৰি এই BTC অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক বা BTC অঞ্চলত বসবাস কৰা 32 লক্ষ জনগোষ্ঠীৰ মাজত যে সমন্বয়ৰ যি বাট যদি মুকলাই দিব আৰু শিক্ষা দীক্ষাৰ উন্নয়নৰ কাৰণে কাম কৰিব সেইটো তেওঁলোকে আমাৰ মাজত আমাৰ UPL দলৰ ওপৰত আস্থা তেওঁলোকে দেখিবলৈ পাইছে সেইকাৰণে তেওঁলোকে আমাৰ দলত যোগদান কৰিছে হেভি কেণ্ডিডেট বুলি ক'লেতো সেইটোত আৰু হেভি আৰু কোনে হেভি নহয় সেইটোতো কথা নহয় যিটো এই গণতান্ত্ৰিক দেশত ৰাইজে ৰজা যে ৰাইজে কাক বিচাৰিব ৰাইজে কাক বিচাৰিছে ৰাইজে কাক ভোট দিয়ে এইটোৱে কথা হয় তাৰ মানে হেভি কেণ্ডিডেটৰ কথা নহয় কোনোবা লুজাৰৰ কেণ্ডিডেটৰ কথা নহয় যিটো প্ৰাৰ্থীয়ে মানে এই অঞ্চলত সমন্বয়ৰ কাৰণে কাম কৰিব পাৰিব এই BTC অঞ্চলত বা বসবাস কৰা ৰাইজক মানে সমন্বয় দিব পাৰিব সিকিউৰিটি দিব পাৰিব তেনেকৈ পাৰ্টিকে আমাৰ এই সময়ত আমাৰ অঞ্চলৰ ৰাইজে বিচাৰিছে আৰু বিচাৰিব ৰাইজে ভোটদান দিব পৰিৱৰ্তন কিমান নিশ্চিত বুলি ক'লেতো এতিয়া আপোনালোকে চাওক আপোনালোকে তৃণমূল পৰ্যায়ত ঘূৰিছে আপোনালোকে ৰিপৰ্টিং কৰিছে আপোনালোকে কি পাইছে কোনটো দিশত তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে মানে পৰিৱৰ্তন বিচাৰিছে এই BTC অঞ্চলত BTC যিসকলে এতিয়া মানে শাসন কৰিছে তেওঁলোকে শাসন কৰাৰ নামত যিটো মানে হিলাৰী শাসন চলাই আছে এই হিলাৰী শাসন মতে এই BTC অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী অতিষ্ঠ হৈ পৰিছে তেওঁলোকক মানে ইণ্ডিপেণ্ডেণ্ট লাগে তেওঁলোকক মানে নিৰাপত্তা লাগে তেওঁলোকে নিৰাপত্তা পোৱা নাই তাৰ নিৰাপত্তা পাবৰ কাৰণে তেওঁলোকে আজিৰ তাৰিখৰ UPL দলক মানে এটা পৰিৱৰ্তন এটা দল হিচাপে তেওঁলোকে মানে বাছনি কৰি লৈছে আৰু তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকে BPFক মানে ভোট দিবলৈ UPLক ভোট দিবলৈ তেওঁলোকে সাজু হৈ আছে আৰু BPFক তেওঁলোকে উফৰাই পেলাবৰ কাৰণে সাজু হৈ আছে আমাৰ ৰৌতা সমষ্টিত UPL দলে জিকাটো নিশ্চিত আৰু 100% আমি মানে জিকি যোৱাটো আমাৰ মানে ফাইনেল হৈ গৈছে আমাৰ এই UPL দলে BTCত মানে শাসন কৰিব আৰু শাসনৰ গাদীত বহিব আৰু এই BTC অঞ্চলত মানে চবকে সমান অধিকাৰ দিব সদস্য আছিল 2005 যেতিয়া আমাৰ অলিন্দ ছাৰ নিৰ্দিলে খেলে তেতিয়া আমাৰ সৰ্বেৰা গাঁৱৰ পৰা মাত্ৰ 2টা ভোট পাইছিল সেই 2টা ভোট আমি আৰু মোৰ মিছেছে দিছোঁ তাৰপিছতে মানুহবিলাক মাতি লৈ দলটো ডাঙৰ কৰিলোঁ তাৰপিছতে সি বেলেগৰ কথা শুনি পেলাই মোক দলৰ পৰা বাদ দিলে মই গুচি আহিলোঁ আজি মই কেইবছৰ হ'ল BPF বাদ দিছোঁ কোনো দলতো যোগাযোগ কৰা নাই এতিয়া আজি আমাৰ এই ভাগিন ল'ৰাটোক ক'লে তাতে মিটিং হৈ আছে যা তাতে মই যোগাযোগ কৰিছোঁ এই অৰুপেটেৰ লগত আহিছোঁ আহি পেলাই আমি আকৌ এই UPF দলত জইন কৰিলোঁ আজি BPFটো বাদ দি BPF বাদ দি BPFতে যাহা তাহ কথা কয় যাহা তাহ ব্যৱহাৰ কৰে আৰু আমাক সুবিধা নিদিয়ে সেনেকুৱা উন্নত কৰা নাই নহয় সেইকাৰণে আমি BPF বাদ দিছোঁ আজি আমি BPF বাদ দিয়াৰ কাৰণটো কি নেতাবিলাক এইবিলাকতো নাজানে যোনে এজনে ক'লে তলফালেদি সেইফালে সেইটোৱে কথা বিশ্বাস কৰে আৰু যিবিলাক কথা সত্য কথা কয় সেইবিলাক বিশ্বাস নকৰে আজিকালি মিছা কথা কোৱাটো বেছি বিশ্বাস কৰে সেইকাৰণে আমি BPF বাদ দিছোঁ আমাৰ পৰিৱৰ্তন লাগে সেই আজি আহি ইয়াত জইন হ'লোঁ এতিয়া দেখোন চাইছোঁ যে কংগ্ৰেছৰ নিপাতা কোনো নাই সেইটোৰ কাৰণে আৰু সেইটো দলত থাকি লাভ নাই ইয়াতে আজি আমি ভাবিছোঁ বহু পৰিৱৰ্তন আহিব বুলি কাৰণ BTD হোৱাতে যিমানখিনি পৰিৱৰ্তন আহিছে এতিয়া BTR হ'ল বা BTD থকাতে যিখিনি উন্নত আছিল
এতিয়া BTR হৈছে যদি আৰু উন্নত হ'ব বুলি আমি আশা কৰিছোঁ। কংগ্ৰেছত মই এনে সদস্য হিচাপে আছিলোঁ, মাইজবাট আঞ্চলিকত সদস্য হিচাপে আছিলোঁ। কংগ্ৰেছত বেছি দিন কৰা নাই, মই প্ৰায় ধৰক 10-15 বছৰমান কাম কৰিছোঁ। আজি আমাৰ লগত প্ৰায় ধৰক 20-25 জন হ'ল। জয়নাল আলী, অতুল দৈমারি, অতুল বাগলারি, নুরুজ নার্জারি, ধনঞ্জয় বসুমতারি, সৈনিক বসুমতারি। জিলা যুৱ মৰ্চা উপসভাপতি কৰ্মাৰী আজি এই সভাত আমাৰ 40টা সমষ্টিৰ অন্তৰ্গত কোনো প্ৰাইমাৰী ভাল পায় আমাৰ লগত যোগদান কৰিব অহা বিভিন্ন দলৰ